লামডিঙত নিশা আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান। লামডিঙত চলি আছিল নিষিদ্ধ গাঞ্জাৰ ৰমৰূপীয়া বেহা। অভিযানত গাঞ্জাসহ এজন যুৱক আটক। গোপন সূত্ৰৰ পমখেদি যুৱকজনৰ পৰা প্ৰায় 26 কেজি নিষিদ্ধ গাঞ্জা জব্দ কৰাৰ লগতে 25,000 টকা নগদ ধন উদ্ধাৰ। গাঞ্জাখিনি সৰবৰাহ কৰা ধৃত গৌতম বিশ্বাস নামৰ এজন যুৱকক হাতেলোতে লামডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে আটক কৰিছে। ঘটনা সন্দৰ্ভত লামডিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য আনুমানিক বহু লক্ষাধিক টকা বুলি জানিবলৈ দিয়ে। সাহায্যত লংকা থানাৰ আৰক্ষীৰ সহযোগত আমাৰ NH-27 যি জয়গুৰি ধাবা আছে, এই ধাবাৰ সমীপৰ এটা অঞ্চলৰ পৰা মানে পথৰ পৰা ক'বলৈ গ'লে এজন ব্যক্তিক আমি কৰায়ত্ব কৰিছোঁ। তেওঁৰ নাম গৌতম বিশ্বাস আৰু তেওঁৰ পৰা প্ৰায় 26 কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হৈছে। তেওঁৰ ঘৰ ৰিলিফ ইয়াৰ্ড বুলি আমি জানিব পাৰিছোঁ। ইতিমধ্যে আমি তেওঁৰ ঘৰতো এই সংক্ৰান্ত ৰেড মাৰিছোঁ আৰু তেওঁৰ ঘৰৰ পৰাও প্ৰায় 200 গ্ৰাম সন্দেহজনক গাঞ্জা জব্দ কৰা হৈছে। এইখিনিৰ বজাৰ মূল্য আনুমানিক 5 লাখ টকা বেছি হ'ব। হয়, এই সংক্ৰান্ত আমি প্ৰায় 25,000 টকাও জব্দ কৰিছোঁ, যিখিনি আমি সন্দেহ কৰিছোঁ যে তেওঁ এই ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰিছে।